আজি মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা তোমাৰ প্ৰিয় গ্ৰন্থ শীৰ্ষক শিতানটোত মই মোৰ প্ৰিয় গ্ৰন্থ হিচাপে নিৰ্বাচন কৰি লৈছোঁ অসমীয়া বিশিষ্ট সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱৰ এখন জনপ্ৰিয় উপন্যাস মহাৰথী। উপন্যাসখন 1991 চনত প্ৰথমবাৰৰ কাৰণে প্ৰকাশ পাইছিল আৰু 1995 চনত উক্ত উপন্যাসখনৰ বাবেই লেখকে সাহিত্য অকাডেমী বঁটা বুটলিবলৈ সক্ষম হৈছিল। মহাৰথী কৰ্ণৰ এক জীৱন কাহিনী। ভাৰতবৰ্ষৰ ইতিহাসত যিকেইজন যুৱ পুৰুষে নিজৰ নাম ইতিহাসৰ সোণালী পাতত জিলিকাই ৰাখিবলৈ সক্ষম হৈছে সেইসকলৰ ভিতৰতে এক অন্যতম চৰিত্ৰ হৈছে মহাৰথী কৰ্ণ। কৌন্তেয় বংশত জন্ম লৈও ৰাঘৱ হিচাপে পৰিচয় বহন কৰা কৰ্ণৰ জীৱন সংগ্ৰামেৰে ভৰপূৰ। কৰ্ণই জন্ম মুহূৰ্ততে পিতৃ মাতৃ প্ৰকৃত পৰিচয়ৰ পৰা বঞ্চিত হৈ ৰাধা আৰু অধিৰথ নামৰ এজন ৰথ নিৰ্মাতাৰ ঘৰত লালিত পালিত হৈছে। কৰ্ণই যুদ্ধৰ 18 দিন যি মহাভাৰতৰ যুদ্ধ হৈছে সেই 18 দিনৰ আগদিনা অৰ্থাৎ 17 নম্বৰৰ দিনা সন্ধিয়া সময়ত বহি নিজৰ জীৱন চৰিত ৰচনা কৰিছে আৰু সেই জীৱন চৰিতখনেই সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে মহাৰথীৰ ৰূপ দিছে। কৰ্ণৰ জীৱন কাহিনীয়ে আমাক শিকায় প্ৰকৃততে নিজৰ যোগ্যতা আৰু অৰ্হতা থাকিও আমি আমাতকৈ অযোগ্যজনৰ সংগ কেতিয়াও ল'ব নালাগে। কৰ্ণই নিজৰ বীৰত্ব থাকিও দুৰ্যোধনৰ দৰে এজন নিৰ্বলী দুৰ্মুখ চৰিত্ৰৰ ব্যক্তিৰ লগত সম্পৰ্ক স্থাপন কৰি কৰ্ণই নিজৰ মৰণ নিজেই মাতি আনিলে, যাৰ বাবে কৰ্ণ সকলোৰে বাবে শ্ৰদ্ধা আৰু প্ৰশংসাৰ পাত্ৰ হ'ব পাৰে কিন্তু কেতিয়াও আদৰ্শ ব্যক্তি হ'ব নোৱাৰে বুলি লেখকে উপন্যাসখনত উল্লেখ কৰিছে। শেষত উপন্যাসখনৰ পঢ়ি আমি এটা কথাই ধাৰণা কৰিব পাৰোঁ যে জীৱনত কোনো ব্যক্তি কৰ্ণৰ নিচিনাকৈ যদি প্ৰকৃততে পিতৃ মাতৃৰ পৰিচয়ৰ পৰা বঞ্চিত হৈছে বা নিজৰ জীৱন সংগ্ৰামত যদি বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হৈছে তেন্তে তেওঁলোক হতাশগ্ৰস্ত হোৱাৰ প্ৰয়োজন নাই। মহাৰথী কৰ্ণই নিজেই পিতৃ মাতৃৰ পৰিচয়ৰ পৰা বঞ্চিত হৈও ভাৰতবৰ্ষৰ ইতিহাসত দানবীৰ তথা মহাৰথী হিচাপে নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে প্ৰতিজন ব্যক্তিয়ে আমি নিজৰ একাগ্ৰতা জ্ঞান আৰু প্ৰজ্ঞাৰ যোগেদি নিজৰ নাম জিলিকাই ৰাখিব পাৰোঁ। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।